এখন চহৰৰ ৰেলৱে ষ্টেচন এটাত এজন ভিক্ষাৰী আছিল। সি অহা যোৱা কৰা প্ৰতিখন ট্ৰেইনৰ যাত্ৰীসকলক ভিক্ষা খুজি নিজৰ দুবেলা দুসাঁজ খাই আছিল। এদিন সি যেতিয়া তাত ভিক্ষা মাগি আছিল, তেনেতে চুট বুট পিন্ধা এজন ওখ ব্যক্তিক সি দেখা পালে। সি ভাবিলে যে এইজন ব্যক্তি নিশ্চয় বহুত ধনী হ'ব, তেওঁক ভিক্ষা খুজিলে নিশ্চয় মোক এটা ভাল পইচা দিব। সি সেই ওখ ব্যক্তিজনক ভিক্ষা মাগিবলৈ ধৰিলে। ভিক্ষাৰীজনক দেখি ওখ ব্যক্তিজনে ক'লে, তুমি সদায় কাৰোবাক খুজিয়েই থকা, কেতিয়াবা কাৰোবাক কিবা দিও পাইছানে? ভিক্ষাৰীজনে ক'লে, চাহেব, মইতো এজন ভিক্ষাৰী হয়, সদায় মানুহৰ পৰা খুজি খুজিয়েই পেট পুহি আছো। মই কাৰোবাক কিবা এটা দিবলৈ মোৰ একো সামৰ্থ্যই নাই, মই কি দিম? ওখ ব্যক্তিজনে ক'লে, যদি কাৰোবাক একো দিবই নোৱাৰা, তেনেহলে তুমি কাৰোবাক খোজাৰো অধিকাৰ নাই। মই এজন ব্যৱসায়ী আৰু লেনদেনতেই বিশ্বাস ৰাখো। যদি তোমাৰ ওচৰত মোক কিবা এটা দিবলৈ আছে, তেতিয়াহে মই তোমাক বিনিময়ত কিবা এটা দিব পাৰো। এইখিনি কথা কৈয়ে সেই ওখ ব্যক্তিজন ট্ৰেইনত উঠি গুচি গ'ল। আৰু এইফালে ভিক্ষাৰীজনে তেওঁ কৈ থৈ যোৱা কথাখিনিৰ কথা ভাবিবলৈ ধৰিলে। সেই ওখ ব্যক্তিজনে কৈ যোৱা কথাখিনি সেই ভিক্ষাৰীজনৰ অন্তৰত বিন্ধিবলৈ ধৰিলে। সি ভাবিবলৈ ধৰিলে যে সম্ভৱতঃ মই ভিক্ষা খুজিলে সেইকাৰণে বহুত পইচা নাপাওঁ, কাৰণ বিনিময়ত মই কাকো একো দিব নোৱাৰো। কিন্তু মই যে এজন ভিক্ষাৰী, কাৰোবাক কিবা এটা দিব পৰা যোগ্যতাও নাই। কিন্তু কেতিয়ালৈকে মই মানুহবোৰক একো নিদিয়াকৈ কেৱল খুজিয়েই থাকিম? বহু সময় ভবাৰ পাছত সেই ভিক্ষাৰীজনে থিৰাং কৰিলে যে যিজন ব্যক্তিয়ে তাক ভিক্ষা দিব, তাৰ বিনিময়ত সিও সেই ব্যক্তিজনক কিবা এটা নিশ্চয় দিব। কিন্তু এতিয়া তাৰ মূৰত এইটো প্ৰশ্ন খেলাই আছিল যে সি নিজে এজন ভিক্ষাৰী, তেনেহলে ভিক্ষা লোৱাৰ বিনিময়ত সি অন্য ব্যক্তিজনক কিনো দিব পাৰিব? এই কথাটো ভাবি ভাবিয়েই তাৰ দুদিন পাৰ হৈ গ'ল, কিন্তু সি এতিয়ালৈকে তাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালে। তৃতীয় দিনা যেতিয়া সি ষ্টেচনৰ ওচৰত বহি আছিল, তেতিয়া তাৰ কেইটামান ফুলৰ ওপৰত চকু পৰিল, যিবোৰ ষ্টেচনৰ ওচৰে পাজৰে থকা গছবোৰত ফুলি আছিল। সি ভাবিলে, মই দেখোন মানুহবোৰক ভিক্ষাৰ বিনিময়ত অলপ ফুল দিয়া আৰম্ভ কৰিব পাৰো। সি এইটো ভাবি মনতে ফূৰ্তি পালে, আৰু সি তাৰ পৰা কিছু ফুল সংগ্ৰহ কৰিলে। এতিয়া সি ট্ৰেইনত ভিক্ষা মাগিবলৈ গ'ল। এতিয়া তাক যেতিয়াই কোনোবাই ভিক্ষা দিয়ে, তাৰ বিনিময়ত সিও সেই ব্যক্তিজনক অলপ ফুল দি দিয়ে। সেই ফুলবোৰ দেখি মানুহে বৰ ভাল পাইছিল আৰু বৰ উৎসাহেৰে গ্ৰহণো কৰিছিল। এতিয়া ভিক্ষাৰীজনে প্ৰতিদিনে ফুল সংগ্ৰহ কৰে আৰু ভিক্ষাৰ বিনিময়ত সেই ফুলবোৰ মানুহৰ মাজত ভগাই দি গৈ থাকে। কেইদিনমান পাছতে সি অনুভৱ কৰিলে যে সি এতিয়া ভিক্ষা খুজি বহুত টকা সংগ্ৰহ কৰে আৰু প্ৰতিজন মানুহেই তাক ভিক্ষা দিবলৈ ধৰিছে। সি ষ্টেচনৰ ওচৰত থকা সকলো ফুল ছিঙি আনিছিল আৰু যেতিয়ালৈকে তাৰ লগত ফুল থাকি গৈছিল, তেতিয়ালৈকে তাক বহুত মানুহে ভিক্ষা দি গৈছিল। কিন্তু যেতিয়া ফুল দিওঁতে দিওঁতে শেষ হৈছিল, তেতিয়া সি ভিক্ষা খুজিলেও পোৱা নাছিল। এনেকৈ এতিয়া সদায় সি ফুল দি দি ভিক্ষা খুজি গৈছিল। এদিন যেতিয়া সি ভিক্ষা মাগি ফুৰিছিল, তেনেতে সি দেখিলে যে সেই ওখ ব্যক্তিজন ট্ৰেইনত বহি আছে, যাৰ কাৰণে সি আজি ভিক্ষাৰ বিনিময়ত ফুল দিয়াৰ প্ৰেৰণা পাইছিল। সি খৰধৰকৈ সেই ব্যক্তিজনৰ ওচৰলৈ গ'ল আৰু ভিক্ষা মাগি ক'লে, আজি আপোনাক দিবলৈ মোৰ ওচৰত অলপ ফুল আছে। আপুনি মোক অলপ ভিক্ষা দিলে মই আপোনাক অলপ ফুল দিব বিচাৰো। সেই ওখ ব্যক্তিজনে তাক অলপ পইচা ভিক্ষা হিচাপে দিলে আৰু ভিক্ষাৰীজনে অলপ ফুল তেওঁক দি দিলে। সেই ওখ ব্যক্তিজনে ভিক্ষাৰীজনৰ এই কথাত বহুত ভাল পালে আৰু ক'লে, বাহ, বৰ ধুনীয়া, আজি তুমিও মোৰ দৰে এজন ব্যৱসায়ী হৈ গলা। আৰু এইখিনি কথা কৈয়ে সেই ব্যক্তিজনে ফুলখিনি লৈ পৰৱৰ্তী ষ্টেচনত নামি গ'ল। কিন্তু সেই ওখ ব্যক্তিজনে কৈ যোৱা কথাখিনিয়ে পুনৰ এবাৰ এই ভিক্ষাৰীজনৰ অন্তৰ চুই গ'ল। সি বাৰে বাৰে সেই ওখ ব্যক্তিজনে কৈ যোৱা কথাখিনি ভাবিবলৈ ধৰিলে আৰু মনে মনে বহুত সুখীও হ'ল। তাৰ চকুত এতিয়া পোহৰ আহিবলৈ ধৰিলে। সি অনুভৱ কৰিলে যে সি এতিয়া সফলতাৰ চাবিপাত বিচাৰি পালে, যাৰ দ্বাৰা সি এতিয়া নিজৰ জীৱনটোক সলনি কৰিব পাৰে। সি তৎক্ষণাত ট্ৰেইনৰ পৰা নামি আহিলে আৰু উৎফুল্লিত হৈ বহুত জোৰে জোৰে আকাশৰ ফালে চাই চিঞৰি চিঞৰি ক'লে, মই ভিক্ষাৰী নহয়, মই এজন ব্যৱসায়ী, ময়ো ধনী হ'ব পাৰো। মানুহে তাক এনেদৰে দেখি ভাবিলে যে সম্ভৱতঃ এই ভিক্ষাৰীজন পাগল হৈছে, আৰু ইয়াৰ পাছত সেই ভিক্ষাৰীজন সেই ষ্টেচনত কেতিয়াও দেখা পোৱা নগ'ল। কিন্তু ছমাহ পাছত এইটো ষ্টেচনতেই দুজন ব্যক্তি চুট বুট পিন্ধি ট্ৰেইনত যাত্ৰা আৰম্ভ কৰিছিল। দুয়োজনে ইজনে সিজনক যেতিয়া চালে, তেনেতে এজনে আনজনৰ হাতত ধৰি হেণ্ডশ্বেক দি ক'লে, আপুনি মোক চিনি পাইছেনে? দ্বিতীয় ব্যক্তিজনে ক'লে, নাই পোৱা, কাৰণ মোৰ মতে আমি ইজনে সিজনক প্ৰথমবাৰ লগ পাইছো। তেতিয়া প্ৰথম ব্যক্তিজনে ক'লে, নহয়, আপুনি এবাৰ মনত পেলাওক, আমি প্ৰথমবাৰ নহয়, বৰঞ্চ তৃতীয়বাৰলৈ লগ পাইছো। দ্বিতীয় ব্যক্তিজনে ক'লে, তেনেহলে মই পাহৰিছো, মনত নাই। পিছে আমি দুবাৰ কেতিয়া আৰু ক'ত লগ পাইছিলো? এই কথাটো শুনি প্ৰথম ব্যক্তিজনে মিচিকিয়াই হাঁহিলে আৰু ক'লে, আমি ইয়াৰ আগতেও দুবাৰ এই ট্ৰেইনখনতেই লগ পাইছিলো। মই সেইজন ভিক্ষাৰীয়েই হয়, যাক আপুনি প্ৰথম লগ পাই কৈছিল যে মই জীৱনত কি কৰা উচিত, আৰু দ্বিতীয়বাৰ লগ পাই কৈছিল যে আচলতে মই কোন হয়। দ্বিতীয় ব্যক্তিজনে তেওঁৰ ফালে চাই হাঁহিলে আৰু আচম্বিত হৈ ক'লে, আচ্ছা, মনত পৰি গ'ল, তুমি সেইজন ভিক্ষাৰী যাক মই এবাৰ ভিক্ষা নিদিয়াকৈ গুচি গৈছিলো, আৰু দ্বিতীয়বাৰ মই তোমাৰ পৰা অলপ ফুল কিনিছিলো।
কিন্তু আজি তুমি এই চুট বুট পিন্ধি ক'ত গৈ আছা আৰু এতিয়া কি কাম কৰা? তেতিয়া প্ৰথম ব্যক্তিজনে ক'লে, হয় মই সেইজন ভিক্ষাৰীয়েই হয়, কিন্তু আজি মই এজন ফুলৰ ডাঙৰ ব্যৱসায়ী আৰু ব্যৱসায়ৰ কামতেই অন্য চহৰ এখনলৈ গৈ আছো। কিছু সময় ৰৈ সি আকৌ ক'লে, আপুনি মোক প্ৰথম দিনা লগ পাই প্ৰকৃতিৰ সেই চিৰসত্য নিয়মটোৰ কথা কৈছিল। আমি তেতিয়াহে কিবা এটা পাওঁ যেতিয়া বিনিময়ত কিবা এটা দিওঁ। লেনদেনৰ এই নিয়মটোৱেই বাস্তৱতে কাম কৰি আহিছে। মই এইটো বৰ ভালকৈয়ে উপলব্ধি কৰিছো, কিন্তু মই সদায় নিজকে ভিক্ষাৰী বুলিয়েই ভাবি লৈছিলো। ইয়াৰ ওপৰতো যে কিবা এটা হ'ব পাৰো সেইটো মই কেতিয়াও ভবাই নাছিলো। আৰু যেতিয়া আপোনাৰ লগত মোৰ দ্বিতীয়বাৰ দেখা দেখি হৈছিল, তেতিয়া আপুনি মোক কৈছিল মই এজন ব্যৱসায়ী হৈ পৰিছো। তেতিয়া মই বুজি পাইছিলো যে বাস্তৱতে মই এজন ভিক্ষাৰী নহয় বৰঞ্চ এজন ব্যৱসায়ী। মই তেতিয়াই বুজি পাইছিলো যে মানুহে মোক ইমান ভিক্ষা কিয় দি গৈছিল। কাৰণ তেওঁলোকে মোক ভিক্ষা দি থকা নাছিল, বৰঞ্চ সেই ফুলবোৰৰ মূল্যহে দি গৈছিল। সকলোৱে মোৰ ফুলবোৰ কিনি আছিল, কাৰণ ইমান কম দামত সেই ফুল সিহঁতে আৰু ক'তো নাপায়। মই মানুহৰ চকুত এজন সৰু ব্যৱসায়ী আছিলো, কিন্তু মই মোৰ চকুত নিজে এজন ভিক্ষাৰী হৈয়ে আছিলো। আপুনি কোৱাৰ পাছত মই বুজি পাইছিলো যে আচলতে মই এজন সৰু সুৰা ব্যৱসায়ী। মই ট্ৰেইনত ফুল দি যিখিনি পইচা সংগ্ৰহ কৰিছিলো, সেই পইচাখিনিৰে নানা তৰহৰ বহুত ফুল কিনিলো আৰু এজন ফুলৰ ব্যৱসায়ী হৈ পৰিলো। ইয়াৰে লোকসকলে ফুল বহুত ভাল পায় আৰু তেওঁলোকৰ এই ভাল পোৱাই আজি মোক ফুলৰ এজন ডাঙৰ ব্যৱসায়ী কৰি তুলিলে। দুয়োজন ব্যৱসায়ী এতিয়া বহুত সুখী যেন লাগিল আৰু ষ্টেচন পোৱাৰ লগে লগে দুয়ো একেলগে নামিলে আৰু নিজৰ নিজৰ ব্যৱসায়ৰ কথা পাতি গুচি গ'ল। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি বহুত কথা শিকিব পাৰিলো। কাহিনীটোৰ ওখ ব্যক্তিজনে লেনদেনৰ নিয়মটো বহুত ভালকৈ জানিছিল। পৃথিৱীৰ সকলো ডাঙৰ ব্যৱসায়ীয়ে এই নিয়মটোকেই পালন কৰে। এই ফৰ্মুলাটো তেওঁ ভিক্ষাৰীজনকো শিকালে। ভিক্ষাৰীজনে এই প্ৰাকৃতিক নিয়মটো মানি ল'লে আৰু ইয়াৰ প্ৰভাৱ তাৰ জীৱনত চাফকৈ দেখা পোৱা গ'ল। সি তাৰ চিন্তাধাৰা সলনি কৰিলে আৰু তাৰ জীৱন সলনি হৈ গ'ল। এই কাহিনীটোৱে আমাক এইটো কথা কয় যে যদি আমি আমাৰ চিন্তাধাৰা সলনি কৰোঁ, তেনেহ'লে সকলো লাভ কৰিব পাৰোঁ। যদি আমি নিজকে সৰু বুলিয়েই ভাবি থাকোঁ, তেনেহ'লে সদায় আমি সৰু হৈয়েই থাকিম। সফল হ'বলৈ আমি আমাৰ চিন্তাক সলনি কৰিব লাগিব আৰু নিজকে আনতকৈ ডাঙৰ বুলি ভাবিব পাৰিব লাগিব। ভিডিঅ'টিৰ মূল কথাটো হ'ল যে সফলতা কেৱল আপোনাৰ চিন্তাধাৰাৰ মাজত লুকাই থাকে। নিজৰ ব্যক্তিত্ব বঢ়াওক, নিজৰ সপোন ডাঙৰ কৰি আগবাঢ়ি যাওক। দেখিব সফলতাই আপোনাক শিখৰত তুলি দিব।